So hello বন্ধুসকল, welcome back to my YouTube channel. আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ অন্যটি ব্লগলৈ। আজি আমি আমাৰ পৰিয়ালৰ সৈতে হদিয়াৰ পৰা চিলাপথাৰলৈ গৈ আছো। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই যাব। মই আপোনালোকৰ মাজলৈ অকণমান মোৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিম। মোৰ লগত আছে ভণ্টি, ভাইটি আৰু মাজু মা। আমি লগতে মিলি আমি চিলাপথাৰলৈ গৈ আছোঁ নিজৰ মানুহ লগ কৰিবলৈ। চ' দুদিনমান থাকিম তাত। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি বৰ্তমান এতিয়া ব্ৰহ্মপুত্ৰ ডক্টৰ ভূপেন হাজৰিকা সেইটোৰ ওপৰলৈ আমি গৈ আছোঁ। এয়া চ' আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব ভিডিঅ'টো। Hi. এয়া পুলিচে আমাক চেকিং কৰি আছে পিছফালে। একো নাই, খালি ভয় কৰিব লাগে, একো নাই, চিন্তা নাই, একো নাই। এয়া বেটিয়ে টোপনি লাল কাল হৈ পিছফালে হৈ আছে ধুনুকে। এতিয়া গাড়ীখন চাইডত পাৰ্ক কৰি আমি হোটেল এখনত সোমাই আহিলোঁ। এয়া ভোক লাগিছে আমাৰ চবৰে। তো ইয়াত কি আছে, আলু চপ কিবা কিবি আছে, আৰু ইয়াত আমি চবে আলু চপ পকৰি উইথ ঘুগুনিকে খাব লাগিব। ভোক লাগিছে, উপায় নাই আৰু পেটৰ কাৰণে। এয়া বেটিও খাব মন গৈছে, হ'লেও খাব নোৱাৰিব। বন্ধুসকল, আমি বগীবিলত পালোহি। অলপমান ফটো চটো মাৰা হৈ গ'ল। এতিয়া ইয়াৰ পৰা নৰখোঁ আৰু ভিডিঅ'টো চাই থাকিব আৰু ইয়ালৈ যাওঁ। আমি টঙানী গাঁৱলৈ সোমাই গৈ আছোঁ। পথাৰ ৰাস্তাৰ মাজে মাজে আমি যিমান সোমাই গৈ আছোঁ ইমানকৈ ৰাস্তাবোৰ বেয়া হৈ গৈ আছে। গতিকে আমি যোনডোখৰত যাম সেইডোখৰত ৰাস্তাটো ভাল হ'লেই হয়, আৰু কি হয় হ'লেও। এইকেইদিন বন্ধুসকল লাগাতাৰ বৰষুণ দি থকাৰ কাৰণে ৰাস্তাবোৰ পানীৰে ভৰপূৰ হৈ আছে। এতিয়া গাড়ীটো যাব পাৰিবনে নাই, কি হয় চাওঁ। আনলাকিলি আমাৰ গাড়ীখন পচি গ'ল। চ' এতিয়া ওলাবলৈ এতিয়া কি হয়, ওলাব পাৰিবনে নাই, নহ'লে ট্ৰেক্টৰ এখনকে মাতি টানি উলিয়াব লাগিব। ফাইনেলি যেনে তেনে বোকা ৰাস্তাৰ মাজেদি যেন তেন পাৰ হৈ আহিব পাৰিলোঁ, ছাকচেছ হ'লোঁ। যেনে তেনে পাৰ হৈ আহিলোঁ। মই গাড়ীটোৰ অৱস্থা আপোনালোকক দেখাই দিম। বহুত বেয়া অৱস্থা হ'ল গাড়ীটোৰ। এয়া চাওক, এয়া একদম বোকা নোসোমোৱা জেগাই নাই আৰু, চব গোটেইখিনিতে লাগি গ'ল। এয়া এতিয়া ধুবলৈ এতিয়া বহুত সময় লাগিব চফা কৰিবলৈ, আৰু ইয়াৰ পৰা ওলাবলৈ এতিয়া বহুত মাথা মাৰিব লাগিব। কি হ'ব জানো। আজি ৰাতি এখন ঘৰতে থাকিম। আমাৰ খোৱা বোৱাৰ কাৰণে মাছ চফা কৰি আছে। চ' বন্ধুসকল, অলপমান গধূলি সময় হ'ল। আমি জাষ্ট এতিয়া আহি পাই আমাৰ ভাইটিৰ বৰদেউতাৰ ঘৰত সোমাইছোঁহি। আজি ইয়াতে থাকিম। হেল্ল', এই আমাৰ বৰদেউতাৰ ঘৰত আমি আহিলোঁ। আমি অলপ ফুৰিব আহিলোঁ বহুত দিনৰ মূৰত, এবছৰৰ পাছত আমি আহিছোঁ বৰ্তমান। এতিয়া আমি ইয়াৰ পৰা আকৌ হেৰি কৰি মেলি গৈ মেলি আমি যামগৈ পাছিঘাট ফালে কালি। তেতিয়াহ'লে আজি ৰাতি ইয়াতে থাকিব লাগিব। হয়, আজি ৰাতি ইয়াতে থাকিব লাগিব। আমি ৰাতি থাকি কালি আফটাৰনুন বা মৰ্ণিঙত আমি ওলাই মেলি আমি পাছিঘাট ফালে যাম। তাতো ফুৰিবৰ কাৰণে যাম। তাতো মোৰ বৰদেউতাই আছে বাৰু। তাতো ফুৰি মেলি আমি আকৌ ৰিটাৰ্ণ আহি মেলি আমি ইটানগৰ গুচি যাম। সেইটো চ' বন্ধুসকল,
আজিৰ ব্লগটো ইমানতে মই সামৰিছোঁ। আপোনালোকক মই নতুন ব্লগ এটা কালিৰ পৰা দেখাম। চ' আজিলৈকে ইমানেই, টাটা বাই বাই।